हेलो गाइस गुड मर्निंग। तो गाइस आज ऑफिसर काমৰ কাৰণে ডিপুত আহিছিলোঁ। আপোনাৰ ডিপুত আহোঁতে আপোনাৰ কামকেইটা সব ঠিকে হ'ল। তাৰপিছত ভাবিছোঁ আপোনাৰ মাটিপুঙৰ এখন পাৰ্ক এটা আছে, মাটিপুঙৰ পাৰ্কটো দেখাই যাওঁ বুলি ভাবিলোঁ। বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰা নাই, আজি ভাবিছোঁ আকৌ পাৰ্কটোকে একেবাৰে দেখাই যাওঁ বুলি। বলক চাই থাকক মোৰ লগত, ভিডিঅ'টোত কি আছে দেখাই আছোঁ আপোনালোকক। আহিব পাৰে আপোনালোকে। অদ্ভুত গছ আছে দেই ইয়াত। তো আপোনাৰ গেটটো ভিতৰৰ পৰা এনেকুৱা ভিউ না, আজি ৰ'দটো বেছিকৈ দিছে। আপোনালোকে ইফালে বহুত ডাঙৰ ডাঙৰ পাথৰ আছে, পাথৰেৰে আপোনাৰ গেটৰ লুকটো ভাল কৰিবৰ কাৰণে। এইটো কাৰ্বিকেইটাৰ আপোনাৰ কালচাৰ হেৰি ড্ৰেছ এটা অফিচ হয়। তো ডাঙৰ ডাঙৰ পাথৰটোৰ ভিতৰত আপোনাৰ ইফালে ষ্টেজ এটা আছে, প্ৰগ্ৰাম চগ্ৰাম হ'লে আপোনাৰ মানুহকেইটা আহে ইয়াতে ঘূৰিবলৈ। বলক দেখাই আছোঁ ভিতৰত প্ৰগ্ৰাম হোৱা জেগাটো। কি প্ৰগ্ৰাম হয় নাজানো, কিন্তু প্ৰগ্ৰাম হৈ থাকে ইয়াত মাজে মাজে। চ' গাইজ ফাইনেলি এইটো জেগাত আহি পাই গ'লোঁ। এতিয়া চাই লওক আপোনাৰ বহা হেৰিটো। আপোনাৰ এইফালে আছে ষ্টেজ, এইটো আপোনাৰ কি ডিজাইন দিছে নাজানো। চ' গাইজ এইবিলাক পাথৰকেইটা চাই বিৰাট ভাল লাগিছে, কিন্তু এইটো পাথৰ নহয় দেই। গাইজ প্লাষ্টাৰ কৰি হেৰি কৰা হৈছে, আপোনাৰ ঢালাইহে হয়, এখন পাথৰ নহয়। আৰু আপোনাৰ কিবা কিবি আছে দেখাবলৈ, ভিতৰ ফালে গৈ আছোঁ। বলক আপোনালোকে। ছেকেণ্ড বাৰ হৈছে আজিৰ লগত। আপোনাৰ শ্বৰ্টকাট মাৰি আছোঁ, শ্বৰ্টকাট যায়গা হাম লোক, শ্বৰ্টকাট। দেখিব পাৰিছে আপোনাৰ সেই ডিফু টাউনটো, এইখনতে আছে ডিফু টাউন। ডিফু টাউনৰ লগতে আছে আপোনাৰ এখন পাৰ্ক। আদৰণি গেট। আজি ইমান গৰম কিয় দিছে গম নাপাওঁ। অন্য দিনটো এইকেইদিন ঠাণ্ডাই পৰি আছিলে, আজি জোখতকৈ বেছি গৰম দিছে। এই ওপৰ পালে আজি ইতনা গৰম কিয় হে? আহি পাই গ'লো। এতিয়া বিল্ডিংটো আপোনালোকক দেখাই আছোঁ। বৰ মুখ আছে দেই, মানে 1 তালা 2 তালা 3 তালা 4 তালা 5 তালা বিল্ডিং। এইটো আপোনাৰ সৰু মূৰ এটা অফিচে হয়। দেখিবলৈ পাইছে আপোনালোকে পুৰা ঘাম পানী ওলাই গৈছে। আজি যি গৰম দিছে টিকা ফাটা। আজিহে বাৰু গৰমটো এনেকুৱা দিব পালে নাই। যিটো পাৰ্কত আপোনাৰ বেছিভাগ লাভাৰ্ছকেইটাহে আহে। লাভাৰ্ছৰ বাদে এনেকুৱা বেলেগ মানুহটো আপোনাৰ সৰু বাচ্চাকেইটা আহিব পাৰে, নহ'লে ছিংগেলকেইটাৰ কাম নাই দেই আহি, সঁচা কথা। চ' গাইজ ইয়াত কি ফল মূলৰ গছ আছে চব লিখা আছে। গৌতম অলপ ইফালে ঘূৰি দিওঁ। আপোনাৰ ফেষ্টিভেল ছিজনত আপোনাৰ মানুহ হয়, ইয়াতো বহুত মানুহ হয়। ইয়াত আপোনাৰ পানী দিয়া হয়, লাইটিং কৰা হয়, আপোনাৰ ৰাতি চাবলৈ ভাল লাগে। চ' গাইজ মানুহ বেছিকৈ আহিলেহে ইয়াত আপোনাৰ হেৰি হয়, এইবিলাক বস্তুকেইটা লাইটিং চাইটিংকেইটা ইউজ কৰা হয়। চ' ইফালে চাওঁ হৈছে আপোনালোকে পোৱালি ছোৱালী মাৰ ঘূৰিব আহিব। বিৰাট সুন্দৰ সুন্দৰ পৰিৱেশৰ জেগা অনুষ্ঠিত কৰা হৈছে। চ' গাইজ চাব পাৰিছে আপোনালোকে এইফালে সুন্দৰ সুন্দৰ জেগা ঘূৰিবলৈ আহিব পাৰে আপোনালোকে, কিন্তু এই গৰমত নাহিব গাইজ। গাইজ চাবলৈ বহুত ধুনীয়া ইয়াৰ পাৰ্কটো, বহুত ষ্টেণ্ডাৰ্ড আছে। আমি আগতে সৰুতে খেলিব নাপালোঁ এইবিলাক জেগাবিলাকত, তো এতিয়াহে বনাইছে এইবিলাক। সৰু পোৱালি আহিলে আপোনাৰ ট্ৰাই কৰিব পাৰিব। আমি উঠিলে এইটো ভাঙা যোৱাৰ চান্স থাকে। প্লাষ্টিকটো যিহেতু ইমান ডাঠ নহয় বাৰু, এইটো প্লাষ্টিক।
আপোনাৰ মানুহ একেবাৰে অহা নাই আজি। মানুহ অহাৰ ভিতৰত আমাৰ দুজনে আহিছোঁ। চাওক খাই আপোনাৰ ডাষ্টবিন ধৰি আছে। এইটো কিন্তু আপোনাৰ সৰুতে বহুত ঘূৰিলোঁ দেই। বহুত ভাল ভাল ফুল আছে আপোনাৰ একদম চাবলৈ। হেল্ল' কি গৰম দিছে। চ' গাইজ ঘূৰিবলৈ ইমান বিশেষকৈ ডাঙৰ জেগা নহয় বাৰু। জেগা ডাঙৰ হ'লেও আপোনাৰ ঘূৰিবই চোৱা বস্তু ইমান সেনেকুৱা নাই। জাষ্ট লাভাৰকেইটা আহি কিনে আপোনাৰ চাব পাৰে জেগাটো। গাইজ ইয়াত কাম কৰা লেবাৰকেইটা আপোনাৰ ফুল মেইনটেনেঞ্চ ৰাখিছে কিন্তু দেই, পূৰা চাফ চিকুণ আছে জেগাটো। গাইজ আহাটো আহি গ'লোঁ, এতিয়া আহি কেনে এনেকুৱা লাগিছে যে কিয় আহিলোঁ, ইমান বেছিকৈ গৰম দিছে মানে। গৰমত আপোনাৰ মাথা চাথা কিবা নিচিনা লাগি গৈছে। সেইটোৱে হ'ল আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল পোহৰ গছবোৰ আছে ইফালে। লগত অহাটো বোলে বহুত ভাল লাগিছে ঘূৰি কেনে, কিন্তু মোৰ একো ভাল লগা নাই বাৰু আহি ইয়াত। এনেকুৱা ইমান চাবলগীয়া বস্তুটো নাই বাৰু ইয়াত। জিৰণি চৰকেইটা ভাল বনাইছে কিন্তু। আমি সোমোৱা গেটটো আপোনাৰ এই চাইডে আছে। এই চাইডে হ'ল আপোনাৰ ডিফু টাউন। আমি এতিয়া গ'লে আপোনাৰ এইফালৰ পৰা এনেকুৱা ঘূৰি যাব লাগিব এক পাক। গমেই পায় আপোনালোকে ফৰেষ্ট মানেতো পূৰা গছ গছনিৰে আপোনাৰ জীয়াই ৰখা, জীৱ জন্তু হেৰি কৰিব নোৱাৰা আপোনাৰ। সেইকাৰণে এতিয়া দেখি পাইছে চাৰিওফালে গছে গছ গছে গছ গছে গছ গছে গছ। এইটো আপোনাৰ ফৰেষ্টৰ কেম্প। চ' গাইজ এই চাইডটো হ'ল আপোনাৰ নাৰ্চাৰী। এই চাইডটো দি আমি গাইজ ওলাই আহিছোঁ এতিয়া আপোনালোকক অথনি দেখাইছিলোঁ এইফালে সোমাই আহিব বুলি ৰাস্তাটো। এইটো চাব পাৰে আপোনাৰ আপ আছে, এইফালে বহুত আপ। আৰু এই চাইডে আছে আপোনাৰ কোৱাৰ্টাৰ আছে। আপোনাৰ ইয়াত ডিউটি কৰাকেইটা এই চাইডে থকা হয় কোৱাৰ্টাৰ। চ' গাইজ ইফালৰ আপোনাৰ কোৱাৰ্টাৰকেইটাৰ ফেচিলিটি ভাল হ'ব নেকি। আপোনাৰ চলাৰ লাগি আছে গোটেইকেইটা ৰুমত। কনফাৰ্মেশ্যন ৰুম এইটো আপোনাৰ চিধা আপোনাৰ গেটটো পাব। আপোনাৰ লেফ্ট চাইডেদি আমি গৈছিলোঁ, অথনি ৰাইট চাইডেদি গৈছিলোঁ। চ' গাইজ আপোনালোকৰ যদি কেতিয়াবা ইয়াত আহিলে লেট্ৰিন বাথৰুম লাগে, আপোনালোকে ৰাইট চাইডে যাবগৈ। ৰাইট চাইডে আপোনালোকে লেট্ৰিন বাথৰুম পাই যাব। থেংক ইউ না গাইজ। আস্তে আস্তে ভিডিঅ'টো ইয়াতে আপোনালোকৰ সমাপ্ত কৰি